নমস্কাৰ বন্ধুসকল, মই আছোঁ বৰ্তমান দিল্লীৰ পৰা মই চেন্নাই যাম আৰু দিল্লী চেন্নাইত কিয় আহিলোঁ আপোনালোকক সকলোবোৰ দেখুৱাইছোঁ। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো চাই থাকক। বন্ধুসকল, মই বৰ্তমান গুৱাহাটী এয়াৰপৰ্টত বৰ্ডিং পাছ লৈ ল'লোঁ। এতিয়া চিকিউৰিটি চেকিঙত গৈ আছোঁ। চিকিউৰিটি চেকিং হৈ গ'ল, আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। ইয়াতে মই প্লেনৰ ভিতৰত বহিলোঁ, ছিট নম্বৰ চেক কৰি কেনে। তো কিছু সময়ৰ ভিতৰতে আমাৰ প্লেনখন ৰাওনা হ'ব, অৰ্থাৎ উৰা মাৰিব দিল্লীলৈকে। সকলোবোৰ আপোনালোকক দেখুৱাইছোঁ, জাষ্ট আপোনালোকে অপেক্ষা কৰক, চাই থাকক। এই প্লেনৰ ভিতৰৰ ভাগটো হয়, সকলো ৰেডি। জাষ্ট এতিয়া এলাউন্সমেণ্ট কৰিব, ছিট বেল্ট মৰাৰ কাৰণে ঘোষণা কৰিব। এইটো বাহিৰৰ ভাগ মই দেখুৱাই আছোঁ, চাই থাকক আপোনালোকে। আমাৰ প্লেন ষ্টাৰ্টিং হয়, ৰানিং হ'ল। কিছু সময় ৰান কৰিব ৰানৱেত, তাৰপাছত উৰা মাৰিব আকাশ মাৰ্গলৈ। তো আপোনালোকে চাই থাকক, যিমানখিনি পাৰোঁ মই আপোনালোকক দেখুৱাম। স্পীড লৈ আছে প্লেনখন, আৰু প্ৰায় 6-7 ছেকেণ্ডৰ ভিতৰত উৰা মাৰিব লৈছে স্পীড। আপোনালোকে চাই থাকক, দেখুৱাইছোঁ আপোনালোকক। উৰা মাৰিব, উৰা মাৰিলে উৰা মাৰি দিলে। বহুত ভাইব্ৰেশ্যন হয়, বহুত ভয় লাগে এইখিনি সময়তে। পুৰা প্লেনখন ভাইব্ৰেশ্যন হৈ যায় ওপৰ পিনে উৰি থকা সময়খিনি। এতিয়া যিমান ওপৰলৈ যাব, তলপিনে চালে সৰু সৰু দেখা যাব ঘৰবিলাক, বিল্ডিংবিলাক। আপোনালোক যিমানখিনি পাৰোঁ মই কষ্ট কৰি দেখাই আছোঁ, চাই থাকক আপোনালোকে। হাতখন মোৰ এই জেগাত নাথাকে, হিলি যাই থাকে, কাৰণ ওপৰ পিনে গৈ আছে প্লেনখন। একচুৱেলি প্লেনখন উৰা মৰাৰ সময়ত ইলেক্ট্ৰিক ডিভাইচবিলাক অফ কৰিব দিয়ে। সকল বহুত ওপৰেৰে গৈ আছে এতিয়া, আৰু ওপৰ পিনে উঠিয়ে আছে। আৰু কিছু সময়ৰ পিছত একো দেখা নোপোৱা হ'ম তলপিনে, জাষ্ট লাইট অলপ দেখা পাই আছোঁ। এনেকৈ প্ৰায় আমাৰ গুৱাহাটীৰ পৰা 2.5 ঘণ্টা লাগিব দিল্লীলৈকে। তো আপোনালোকে চাই থাকক। Kindly return to your seat and keep your seatbelt fastened. Use of lavatory is strictly prohibited as well. Thank you. এনেকৈ এনাউন্সমেণ্ট কৰিলে, আৰু কিছু সময় পিছত, প্ৰায় 30 মিনিট পিছত দিল্লী এয়াৰপৰ্টত আমাৰ প্লেনখন লেণ্ড কৰিব। তো আপোনালোকক মই ওপৰৰ পৰা দেখুৱাম, আপোনালোকে চাই থাকক কেনেকুৱা লাগে দিল্লীখন। দিল্লী দেখা গৈছে, এয়াই দিল্লী হয়। অলপ দেখা গৈ আছে, আপোনালোকে চাই থাকক। যিমানখিনি পাৰোঁ মই সিমানখিনি আপোনালোকক দেখুৱাম। তো বহুতে ভয় লাগে। মই এই ভিডিঅ'টো মনে কৰি আছোঁ, কাৰণ প্লেনখন যেতিয়া লেণ্ড হ'ব তাৰ আগতে ইলেক্ট্ৰিক ডিভাইচবিলাক অফ কৰিব দিয়ে। তো সেইটো কাৰণে জাষ্ট আপোনালোকে চাই থাকক।
বন্ধুসকল পাই গ'লোঁ দিল্লী ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল 3 তো টাৰ্মিনেল 3 ভিতৰলৈ গৈ আছোঁ এইটোৱেই এয়াৰপৰ্ট হয় তো মই ভিতৰৰ ভিডিঅ'খিনি ফোনৰ পৰা নমা ভিডিঅ'খিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ বহুতেই চিকিউৰিটি আছিলে যিখিনি পাৰোঁ মই এয়াৰপৰ্টটো আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম আৰু আপোনালোকে মোৰ AR ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট সকলোখিনি কৰিব কিবা ভুল হ'লে আপোনালোকে ক্ষমা কৰি দিব আৰু মোৰ AR মিউজিক কোম্পানী নামৰ এটা চেনেল আছে যিটো কভাৰ চং দিয়া হয় সেই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকক AR ব্লগছ ইয়াৰ পৰা আমি বাহিৰলৈ গৈ আছোঁ এতিয়া আপুনি যদি খোজকাঢ়িব মন নাই এক্সিলেটাৰে আপুনি যাব পাৰে এতিয়া সহজ হয় খুব সুন্দৰ বনাইছে তলপিনে নামি যাম আমি ইমান সুন্দৰকৈ সজাইছে দিল্লী এয়াৰপৰ্টটো কেতিয়াবা আহিলে চাব পাৰিব বহুত সুন্দৰ হয় মই আপোনালোকৰ ভিডিঅ' বনাই দেখুৱাই আছোঁ জাষ্ট আপোনালোকে চাই থাকক আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব সজাই ৰাখিছে এটা আপোনালোকৰ ফটোশ্বুট কৰিব পাৰিব সুন্দৰ ফটো আহিব কিমান সুন্দৰকৈ বনাইছে আপোনালোকে দেখুৱাই আছোঁ চেন্নাইত গৈ কিনে বেলেগ হোটেল ল'ব লাগিব তো আপোনালোকক দেখাইছোঁ চাই থাকক তো বন্ধুসকল বেছি দেৰি নকৰোঁ টোপনি মাৰোঁ ৰাতি হৈছে কাৰণ মৰ্ণিং 3:30 বজাত ওলাব লাগিব ৰুমৰ পৰা 7টা বজাত প্লেন আছে চেকিং কৰিব লাগিব চেকিং কৰোঁতে প্ৰায় 2-3 ঘণ্টা লাগি যায় তো গুড নাইট